फ्रेंड्स मैं निकुदास और आपलोके चाइছে मोर यूट्यूब चैनल ट्रेवल विथ यू और आज आम बिहु उपलक्षे माघ बिहु उपलक्षे आम एटुकुरा ठाईत फुरिबोले आहिलो मोर बंधुहत आछे इफाले उज्जवल आछे और हेइफाले आछे प्राणजित आर्य और आम गोटेइकेइटा लग लागि আজি आमी चिड़ियाखाना फुरिबोले आहिलो एतिया आमी चिड़ियाखानार भितरत जाम चिड़ियाखानार भितरत जाबोले हले आपुनि माछखन लब লাগিব और मैं घৰৰ পৰা जेहेतु माछ अना नासिलो सो एतिया माछ केइखन किनि ललो और एतिया भितरলৈকে गई आसो और फ्रेंड्स এইফালৰ পৰা সোমাই আহিলো আৰু এইটো সাইডে মানে গেটৰ পৰা সোমাই লেফট সাইডে আপোনাৰ গাড়ী পাৰ্কিংটো আছে আৰু ৰাইট সাইডেও গাড়ী পাৰ্কিং আছে আৰু সিধা সোমাই গৈ কিনে যিখন মেইন গেট ভিতৰ ফালে আছে সেই গেটৰ লেফট সাইডে আপোনাৰ টিকট কাউন্টাৰখিনি আছে আৰু এতিয়া আমি টিকট কাউন্টাৰৰ ফালে গৈ আছো সেইফালে আছে টিকট কাউন্টাৰটো সো এতিয়া তালৈকে গৈ আছো আৰু যিকোনো মাহৰ প্ৰত্যেক শুক্ৰবাৰে চিড়িয়াখানা বন্ধ থাকে গতিকে আপোনালোকে এই কথাটো মন কৰিব और हेतु साइडे आछे कैंटीनखन एफाले टिकट काउंटार और আজি सब किमान मानु बिहु बुली सकलोबिलाक मानु फुरिबोले आहिसे आपनालोকৰ सुविधार्थे এটা কথা জনাইছো যে এটা আপোনালোকে আহিলে প্ৰথমতে অনলাইন কৰিব লাগিব ইয়া www.assamstatezoo.in বুলি এটা ওয়েবসাইট আছে আৰু সেই ওয়েবসাইটটোত গৈ কিনে আপোনালোকে গোটেইখিনি ফৰ্মখিনি ফিল আপ কৰিব লাগিব তাৰ পিছত আপোনালোকে পেমেন্টটো নেট বেংকিংৰ জৰিয়তে দিব লাগিব তাৰ পিছতহে আপোনালোকে ভিতৰ সোমাবলৈ পাব মোটামুটি 15 মিনিট মান যুজাৰ পিছত আমি টিকটটো কৰিলো এয়া এনেকুৱাকৈ আহিব আপোনালোকৰ যেতিয়া পিডিএফ ফাইল এটা আহিব এইটো ডাউনলোড কৰিব লাগিব আৰু তাত দেখুৱাব লাগিব সো ফাইনালি আমাক সোমাবলৈ দিলে টিকট দেখুৱালো আৰু তাত নম্বৰটো প্ৰথমতে চেক কৰিব চেক কৰাৰ পিছত সোমাব দিব তো কেনেকুৱা লাগিল ইমান সময় আমি যুজিলো ভিতৰত সোমাৰ কাৰণে অৱশেষত আমি সোমাবলৈ পালো আৰু এয়াই হৈছে জু ইয়াত আহি এটা বস্তু দেখা পালো ইউজ দ্য ৰোড এণ্ড ফুটপাথ সো আমি এই ফুটপাথেদি যাব লাগিব নহলে ৰোডেদি যাব লাগিব ভিতৰত সোমোৱাটো মানা কৰি দিছে লিখা আছে ইয়াতে হলক গিবন তাৰপিছত হাৰগিলা আৰু পেলিকান আছে এইটো সাইডে সো এতিয়া জিৰাফ দেখুৱাইছো আপোনালোকক ওচৰত গৈ কিনে সেইফালে আছে দুটা জিৰাফ জিৰাফটো চাওক কিমান ওচৰলৈকে আহি আছে হাই জিৰাফ চাওক আৰু এইটো সাইডে কিবা কিবি কাম চলি আছে আৰু এইটো সাইডে এতিয়া যোৱা বাধা আছে আৰু এইফালে লগোৱা আছে সেইফালে দিও আপোনাৰ গেটখন বন্ধ কৰি থৈ দিয়া আছে সো কিবা কাম চলি আছে এতিয়া আমি এইফালে যাম আৰু ইয়াতে আগত লিখা আছে প্লিজ ডোন্ট ফিড দ্য এনিমেলস আৰু ইয়াতে মানে জীৱ-জন্তু কোনো খোৱা বস্তু নিদিয়ে যেন এইফালে কাছ কেইটামান ৰাখি থৈ দিয়া আছে সো কাছ কেইটা চাব গৈছো আৰু সেইফালে তিনিটা কাছ ৰাখি থৈ দিয়া আছিল আপোনালোকক দেখুৱালো আৰু এইফালে বিভিন্ন ধৰণৰ চৰাই আছে এইফালে চাও কি সুন্দৰকৈ এটা চৰাই বহি আছে ব্লু এণ্ড ইয়েলো মাকাও এইটো আছে মাকাও আৰু ফ্ৰেন্ডছ ইয়াতে যি পক্ষী ৰাখি থৈ দিয়া আছে তাৰ চাৰ্টখন ইয়াতে লগাই থৈ দিয়া আছে ধুনীয়াকৈ লগতে আৰু ওপৰৰ ফালে কিবা কিবি আছে মোটামুটি 5-6 বছৰমান আগতে আহিছিলোঁ আৰু আজি আহিলোঁ সেইফালে চাওক সেইটো হৈছে দেও ছাগলী আৰু ইয়াতে দেও ছাগলী বেছি নাই অৱশ্যে 3-4টা মানহে আছে আৰু গোটেইখিনি এই ৱালখিনিৰ ভিতৰতে সোমাই আছে তো এইফালে ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো দেও ছাগলীটো আমাৰ বন্ধু দুজনো একদম দেও ছাগলী চোৱাত ব্যস্ত এইটো হৈছে দেও ছাগলী ইয়াত আহিব লাগিলে আপোনালোকে প্ৰথমতে আহক গুৱাহাটী ৰেলৱে ষ্টেচন আৰু তাৰ পৰা আপোনালোকে প্ৰথম দীঘলী পুখুৰীলৈকে আহক আহি কিনে তাৰ পৰা আপোনালোকে বাছ পাব আৰু সেই বাছেৰে আপোনালোকে সিধা জুলৈ আহিব পাৰে আৰু দীঘলী পুখুৰীৰ পৰা জুলৈকে মোটামুটি 10 মিনিট মান লাগে তো আমি আগৰ ফালে গৈ আছো এইফালে আছে হাতী আৰু এয়া চাওক এয়া হৈছে আমাৰ পূৰ্বপুৰুষ আৰু এতিয়া আমি গৈ আছো হাতী ৰখা ঠাইৰ ফালে
সো পাহাৰৰ মাজে মাজে হুৰহুৰীয়া ৰাস্তাৰে গৈ আছো এইটো হৈছে হুৰহুৰীয়া ৰাস্তা চাওক উজ্জ্বল আছে পুৰা একদম ফিট ফাট হৈ আহিছে আৰু সেইফালে আছে আমাৰ আৰ্য ভাই সো আৰ্য কেনে লাগিছে আজি আহি একদম জাকাস লাগিছে আৰু মাঘ বিহুৰ কাৰণে এনেকুৱা আজি ফূৰ্তি কৰিব পাইছো আৰু যেহেতু ব্যস্ত জীৱন সো আপোনালোকে ওলাই আহক এয়া হৈছে চাৰিওফালে কেৱল জংঘলে জংঘল ফ্ৰেণ্ডছ মোৰ পিছৰ ফালে দেখিছে সেই হুৰহুৰীয়া ৰাস্তাটো আৰু সেই ৰাস্তাটোৰে আমি সেইটো চাইডে গৈছিলোঁ তাত হাতী থকা বুলি কিন্তু হাতী নাই এতিয়া সেইটো চাইডে চ' আৰু তাতে কিবা কিবি ঘৰ আছে বন সংৰক্ষণ কৰ্মী যিবিলাক আছে সেইবিলাকৰ এটা ঘৰ আছে তলফালৰ পৰা আহিছোঁ আৰু এইফালে গেটখন বন্ধ আছে আৰু এইফালে সোমাব নিদিয়ে আৰু ফ্ৰেণ্ডছ এইটো চাইডেদি গ'লে আপোনালোকে দেখিবলৈ পাব ব্লেক পেন্থাৰ জাংগল কেট হিপপটেমাছ তাৰপিছত হিমালয়ান বিয়াৰ আৰু এইবিলাক বহুত কেইটা আছে এইবিলাক দেখিবলৈ পাব চ' আপোনালোকক দেখুৱাই আছোঁ এইটো চাইডে প্ৰথমতে যাওঁ তলৰ পৰা আহি দেখিলোঁ ইয়াতে লিখা আছে যে ৰাইনো ভিউ পইণ্ট চ' এইফালে যাব লাগিব আৰু ৰাইনো ভিউ পইণ্টৰ ফালে গৈ আছোঁ এতিয়া আমি চাবলৈ যাম কমন লিঅ'পাৰ্ড নাহৰ ফুটুকী বাঘ চাবলৈ যাম চ' আমি ওপৰলৈকে যাব লাগিব খটখটিৰে আৰু এইটো চাইডে আছে ভালুক এইয়া ৰ'দত দেখিছে চাগে সেইফালে সেইটো হৈছে ভালুক আৰু ওচৰৰ ফালে আহিলে আপোনালোকক দেখুৱাম এতিয়া আমি প্ৰথমতে কমন লিঅ'পাৰ্ড আছে সেইটো চাবলৈ গৈ আছোঁ আৰু এইটোৱে হৈছে নাহৰ ফুটুকী বাঘ আৰু ইয়াতে আছে ব্লেক পেন্থাৰ যিটো খং বুলি কয় চ' এইটো আছে এইফালে কিন্তু আৰু ফালে সোমাই ৰখা হৈছে নহ'লে ইয়াতে পৰা চিফ্ট কৰিছে ক'ৰবাত আকৌ তলফালে গৈ আছোঁ সেইফালেৰে আৰু তলফালে যাওঁতে সাৱধান কাৰণ ইয়াত চিৰিটো বহুত সৰু সৰু ইয়াত আছে হিমালয়ান ব্লেক বিয়াৰ আপোনালোকক দেখুৱাই আছোঁ হিমালয়ান ব্লেক বিয়াৰ চাওক ভালুক আমি সেইটো চাইডৰ পৰা আহিলোঁ আৰু ইয়াতে দেখিলোঁ লিঅ'পাৰ্ড কেট আছে ইয়াতে লিঅ'পাৰ্ড কেটৰ বিষয়ে বিস্তৃতভাৱে লিখি দিয়া আছে চ' আপোনালোকে পজ কৰি চাব পাৰে ভিডিঅ'টোত আৰু আপোনালোকক ভিতৰত দেখুৱাইছোঁ লিঅ'পাৰ্ড কেট কেইটা এইফালে চাওক এইকেইটা হৈছে লিঅ'পাৰ্ড কেট আৰু ফ্ৰেণ্ডছ এই লিঅ'পাৰ্ড কেট কেইটাক বড়ো ভাষাত কি কয় জানে আপোনালোকে হাগৰাণী মাউজী বুলি কোৱা হয় চ' আপোনালোকক মোৰ লগত এজন উজ্জ্বল বসুমতাৰী আছে অলপ মুখখন দেখাই দিলে ভাল পাম উজ্জ্বল চ' এয়া হৈছে উজ্জ্বল বসুমতাৰী আৰু ই যিহেতু বড়ো ভাষা জানে যিহেতু বড়ো মানুহ চ' ই ভালকৈ জানে কোনটোৰ কি নাম মানে বড়ো ভাষাত কোনটো কি বুলি কয় চ' এটা এটাকৈ সুধি আছোঁ তাক এয়া হৈছে হিমালয়ান গ্ৰিফন ফালচাৰ আৰু ফালচাৰ এইটো হৈছে শগুন সিংহ চাবলৈকে গৈ আছোঁ আৰু ইয়াতে লায়নৰ বিষয়ে বিস্তৃতভাৱে লিখা আছে ইয়াতে পেন্থেৰা লিঅ' বুলি কোৱা হয় ইয়াক চাইণ্টিফিকেলি নেম আৰু এইখিনি চাওক লায়নৰ বিষয়ে লিখা আছে আৰু এয়া চাওক ভিতৰৰ ফালে দেখাই আছে চাওক এতিয়া নীলগাই চাবলৈকে গৈ আছোঁ আৰু নীলগাইৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে এইখিনি চাব ইয়াতে নীলগাইৰ বিষয়ে লিখা আছে এইকেইটা হৈছে নীলগাই এইটো বৰ্তমান অফিচ কাছাৰী বন্ধ আছে বিহু উপলক্ষে চ' মানুহবিলাক চাওক বহুত মানুহ আহিছে আজি চিৰিয়াখানা চাবলৈকে সেইটো চাইডৰ পৰা নীলগাই চাই আহিলোঁ আৰু ইয়াতে আছিলে প্ৰশিক্ষণ কেন্দ্ৰখন আৰু ইয়াতে আছে আপোনাৰ গড়টো এতিয়া আমি গড়টোৰ ওচৰলৈকে গৈ আছোঁ এতিয়া গড়ক পাত খুৱাম চাওক আপোনালোকে এয়া চাওক কি সুন্দৰকৈ খায় আৰু এয়া হৈছে আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড় গড়ক গছৰ পাত খুৱাই আছোঁ চাওক
ফ্ৰেণ্ডছ যেহেতু এইখন এখন জুলজিকেলে নহয় কেৱল বটানিকেল গাৰ্ডেনো সো ইয়াতে আপোনালোকে গছবিলাকত নাম লিখা দেখিবলৈ পাব আৰু ইয়াতে নাম লিখা আছে আপোনাৰ ওডাল গছ বুলি আৰু বিভিন্ন ধৰণৰ গছ আছে এই গছবিলাকতো আপোনাৰ সাইন্টিফিক্যালি নেম উইথ লোকেল নেম যেটো সেই লোকেল নেমখিনি ইয়াতে লিখা আছে হৰিণ কেইটা চাওক এইফালে আছে আৰু এইটো সাইডে চাওক এইটো সাইডে হৰিণৰ পাল আছে আৰু মোটামুটি লগভগ 100 মান আছে হৰিণ আৰু 100কৈ বেছিও হ'ব পাৰে আপোনালোকে আহক চাওক ইমান সুন্দৰ ঠাই ইমান ধুনীয়া ধুনীয়া জীৱ-জন্তু ইয়াতে আছে আৰু আজি চাওক এইবিলাক মানুহ আছে বহুত মানুহ আহিছে দূৰ দূৰণিৰ পৰা চাবলৈ আহে আৰু আপোনালোকে আজৰি সময় পালে আপোনালোকে আহক আৰু ফ্ৰেণ্ডছ এয়া চাওক এয়া হৈছে অষ্ট্ৰিচ পক্ষী আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কণীটো হৈছে এই চৰাইৰ কণীটো এইকেইটা হৈছে ইমু চৰাই আৰু এইকেইটা আমাৰ অসমত পোৱা নাযায় সো বাহিৰৰ পৰা লৈ আহিছে আৰু এইটো শুই আছে আৰু সৌফালে দুটা তিনিটা মান আছে আৰু ইমুৰ বিষয়ে ইয়াতে লিখা আছিলে আপোনালোকক হাৰ্ডিংখন দেখুৱালো আৰু এতিয়া ইমু চৰাইকেইটা দেখুৱাই আছো আপোনালোকক ওচৰৰ পৰা চাই আছো আৰু এইটো পাছৱাৰী নে সাসৱাৰী নাজানো ওপৰত লিখা আছে আগৰখিনি মুছা আছে সো কিবা এটা হয় আৰু এইটো ইমান সুন্দৰ পক্ষী চাওকচোন ওচৰৰ পৰা দেখুৱাইছো আপোনালোকক ফ্ৰেণ্ডছ সেইফালে হৰিণৰ নিচিনা দেখিছেনে এইকেইটা নাম হৈছে চেংহাই আৰু আপোনালোকে ইণ্টাৰনেটত মাৰি চাব পাৰে চেংহাই কেনেকুৱা এতিয়া আমি গেভিয়ালিছ গেংগেটিকাছ নামৰ যিটো প্ৰাণী অৰ্থাৎ ঘৰিয়াল চাবলৈকে গৈ আছো এইকেইটা হৈছে ঘৰিয়াল দুটা ঘৰিয়াল ইয়াতে দেখিবলৈ পাইছো একদম শুই আছে ঘৰিয়াল কেইটাই এই দুটা আৰু ইয়াতে এই চিৰিয়াখানাখনত ৰাস্তা কাষে কাষে বায়ু টয়লেটৰ ব্যৱস্থা কৰা হৈছে সো আপোনালোকে য'তে ত'তে শৌচ পেচাব নকৰিব আৰু এই পুখুৰীটো দেখিছে সেইবিলাক হৈছে পেলিকান আৰু এই পেলিকানবিলাক বিদেশী চৰাই হয় সো ইয়াতে সময়ে সময়ে ইয়াত আহি ওলায় আৰু ইয়াত কিছু সময়ৰ কাৰণে থাকে আৰু সেইটো সাইডৰ পৰা আহি ইয়াতে দেখিলো ওপৰত সৰ্পগৃহটো আছে আৰু যেহেতু আপোনালোকক গোটেইখিনি দেখুৱামে সো লাষ্ট এটাই বাকি আছে এইটো হৈছে সৰ্পগৃহ সো এতিয়া আমি সৰ্পগৃহলৈকে গৈ আছো আৰু তাত যিবিলাক সাপ আছে যি ধৰণৰ সাপ আছে সবখিনি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে ইয়াতে লিখা আছে কৰ্ণ সাপ বুলি আৰু সেইডাল চাওক সেইডাল ৰঙা ৰঙা এইডাল হৈছে কৰ্ণ সাপ আৰু এইফালে বাহৰ চুঙাত এডাল আছে সাপ আৰু বাকী সাপ কেইডালো দেখুৱাই আছো এয়া চাওক অজগৰ সাপ ওপৰত উঠি আছে আৰু এয়া হৈছে গেবুন ভাইপাৰ সাপডাল দেখুৱাই আছো এয়া গছৰ পাতৰ নিচিনা লুকাই আছে যে একদম গছৰ পাতৰ কালাৰৰ নিচিনা হয় গেবুন ভাইপাৰটো তো এয়া এইডালে হৈছে গেবুন ভাইপাৰ এইডাল দেখিছে এইডাল হৈছে অজগৰ আৰু ইয়াৰ মূৰটো ইফালে আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ সাপ আছে যেনে হুলাবৰীয়া তাৰপিছত চকৰি ফেটি অজগৰ আৰু কৰ্ণ সাপ গোটেইখিনি আছে আৰু বেছিভাগ সাপ আপোনাৰ লুকাই আছে খেৰৰ মাজত আছে বা বেম্বুত সোমাই আছে বাহৰ ভিতৰত সোমাই আছে সো আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই মই আৰু আপোনালোকে ইয়াত আহিলে ভালদৰে চাই ল'ব পাৰিব আৰু এইখন হৈছে এখন চিলড্ৰেন পাৰ্ক বহুত ল'ৰা ছোৱালী ইয়াত খেলি আছে আৰু লগতে এইফালেদি ওলাই যোৱা ৰাস্তাটো আৰু এইটো এটা প্ৰকাণ্ড হাতীৰ নিচিনা ডাঙৰ গড় ইয়াতে বনাই থৈ দিছে সো এতিয়া আমি বাহিৰলৈকে ওলাই গৈ আছো আৰু বন্ধুসকল এতিয়া 3টা বাজিল সো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালো সো আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো ভাল পালে যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু আজি যিহেতু মাঘ বিহু সো মোৰ বন্ধুসকলেও আপোনালোকক কিবা ক'বলৈ বিচাৰিছে সো তেওঁলোকে ক'ব এতিয়া মাঘ বিহু সকলোকে শুভেচ্ছা থাকিল আৰু উজ্জ্বল একবাৰ বৰক কৈ দিয়া বৰক নাজানে লাজ কৰিছে আচলতে সো এতিয়া গোটেই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ সো আজিলৈকে টাটা বাই বাই